তো আজিৰ ভিডিঅ'ত আপোনাক মই STC 1000 এটা সাৰ্কিট আছে যেটো মই অলপ ওয়্যাৰিং কেনেকৈ কৰে কি কথা মানে গোটেইখিনি আপোনাক এই ভিডিঅ'ত কম সো পেকেজিঙৰ ভিতৰত আপুনি কি পাব এটো সাৰ্কিটখন মই আপোনাক খুলি কিনে দেখাই দি আছো ইয়াৰ লগত পাব আপুনি সাৰ্কিটখন দুইখন হয় তাই লগত এখন আপোনাৰ ইনস্ট্ৰাকচন মানে ইয়াতে কেনেকৈ কি কৰিব লাগে নি লেখাই থাকে বা কেনেকৈ আপোনাৰ ওয়্যাৰিং কিনি কৰিব লাগে এনে কিছুমানে বুজি নাপায় তথাপি তোমাৰ এটা আপোনাক ভালকৈ কৰি কিনে দেখাই দি আছো তো পাৱাৰ সাপ্লাই দিবলৈ গ'লে আপোনাৰ প্ৰথমে দুটা আপুনি খুলি ল'ব লাগিব ভালকৈ আপুনি ভাল সাৱধানে খুলি ল'ব কাৰণ ইয়াতে সাৰ্কিটখন যাতে মানে বেছিকৈ ঘূৰি নাযায় মানে ছিঙি যোৱাৰ এটা চান্স থাকে তো ইয়াতে আপুনি এইটো ওটা ফুটাই মই আপোনাৰ ভালকৈ লওঁ আৰু ইউজ কৰিব সদায় কপাৰ তার এইবিলাক কপাৰ তার মই আপোনাক এইটো এটা ফিটিং কৰি দেখাই দি আছো এনেকৈ ঘুমাই দিব দি কিনে ওপৰৰ পৰা এইটো টাইট কৰি দিব হৈ গ'ল টাইট তাৰপিছত এই কালাৰটো এইটো ঘুমাই দি এইটো টাইট কৰি দিব পাউডাৰ লগোৱা হোৱাৰ পিছত আমি সেন্সৰডাল ৰেডি কৰিম সেন্সৰ দুটা আছে কেনেকৈ মোৰ এই সেন্সৰডাল দেখা হৈছে সেন্সৰডাল আমি এইটো ফুটাত আমি ইউজ কৰিম মানে পাৱাৰ ইয়াতে আৰু সেন্সৰডাল যিটো আছে এইটো ইয়াতে হেৰি কৰিব গতিকে মই আপোনাক কৰি দেখাই আছোঁ প্ৰথমে আপুনি স্ক্ৰু কেইটা ভালকৈ হেৰি কৰি লওক গেছি তাৰপিছত সেন্সৰডাল যিডাল আছে ইয়াতে ধুনীয়াকৈ সোমাই দিয়ক সোমাই দি অলপ ধৰি থাকিব ওলাই অহা চান্স থাকে না ভালকৈ ধৰি ভালকৈ টাইট কৰি দিব মানে যদি নালাগে তাৰমানে সেন্সৰডাল কাম নকৰে কেতিয়াবা এনেকৈ ধৰি এনেকৈ টাইট কৰি দিয়ক আমি হৈ গ'ল এতিয়া আমি এইটো পাৱাৰ দিম মই এই দুডাল দিছোঁ এইটো ডাইৰেক্ট আমি লাইনৰ কানেকশ্যন দিম তাৰপিছত এইটো জ্বলি উঠিব চ' এইটো এতিয়া অন হৈ গ'ল মই ডাইৰেক্ট লাইনৰ কানেকশ্যনটো কৰি দিলোঁ সেন্সৰডালো আপোনাৰ দি দিলোঁ ইয়াতে আপোনাৰ বাহিৰৰ যিটো টেম্পাৰেচাৰ আছে সেইটো দেখা আছে চাওক বাহিৰৰ টেম্পাৰেচাৰ আছে আপোনাৰ 27.5 এতিয়া চাওক এইটো চুইচৰ কি কাম এইটো যদি আপুনি ভালকৈ জোৰকৈ টিপি ধৰে এই গোটেই মেচিনটো অফ হৈ যায় মানে মোবাইলত যেতিয়াকৈ ছুইচ অফ কৰে এনেকৈ ছুইচ অফ কৰিব পাৰি এইটো আৰু যদি আপুনি আৰু এবাৰ টিপি ধৰে এইটো চ' এইটো আৰু এবাৰ অন হৈ যাব ঠিক আছে এটা সেট কৰিব লগা হলে কি কৰিব লাগিব এই এছটো টিপি ধৰক তো F1 আমি যেটো একদম ম্যাক্সিমাম ৰিসেট কৰে হেতু আমি সেট কৰিম যদি টিপি ধৰক এনেকৈ টিপি ধৰি এটো টিপি ধৰি কিনে আপুনি এটো 12 দুটাটো কৰিব পাৰিব এনেকৈ সব মই এটো 37.7 আপনা সেট কৰিম চাব মানে বেছি হৈ গ'লে এইটো কমাব পাৰিব আপুনি এইটো টিপি ধৰিব লাগিব হা ঠিক আছে এইটো 37.7 বস অলপ সময় দিয়ক এইটো আপোনাৰ সেট হৈ গ'ল এটা আপনি যদি হেৰি কৰিব লাগে আপোনাৰ ধৰক যেটো আপোনাৰ F2 হা ঠিক আছে এটা আমি ইনকে টিপি ধৰিম সো F1 আহিল F4 F2 আমি মিনিমাম যেটো আমাৰ মিনিমাম আছে ইনকে টিপি ধৰিব চাবলে 3 আছে মিনিমাম কৰিব লাগিলে কিমান কৰিব লাগিব 0.7 মানে 37.0 ত আমাৰ অফ হ'ব 37.7 ত আমাৰ বাল্বটো অফ হৈ যাব 37.0 ত অন 37.7 ত অফ ঠিক আছে এটা আমি একবাৰ গুছি গ'ল আপোনাক দেখাইছো আৰু সো এটা F1 F2 টিপি ধৰক এটা আমি এতে 0.7 থব লাগিব 0.7 আমি থলো চাও এটো আমাৰ সেট আপনি সেট হৈ যাব আৰু কৰিব নালাগে আপুনি সব সেট হৈ গ'ল বৰ্তমান সেট হৈ গ'ল সো আমি এটা কি কৰিব লাগিব ইয়াতে আমি এটা লোডটো দিম ঠিক আছে আমি এটা লোডটো দিম লোডটো কেনেকৈ দিম আপোনাক দেখাই আছো এতিয়া ধৰক আমাৰ এইটো মই এটা হোল্ডাৰ এটা লৈছো অলপ কাঠি মাৰা আছে এইটো প্ৰবলেম নাই এই হোল্ডাৰৰ এই দুটা মূৰ ঠিক আছে এই দুটা মূৰ লাইনত যদি আমি ঘুমাই জ্বলি যাব কিন্তু ইয়াতে কেনেকৈ কানেকশ্যনটো কৰিব লাগে ধৰক খুলি কিনে দেখাই আছো আপোনাক ভালকৈ এই দুটা মূৰৰ কোনোবা একডাল ঠিক আছে কোনোবা একডাল আপোনাৰ কোনোবা একডাল ইয়াতে কাটি কিনে এই দুটা মূৰ ইয়াতে আমি ঘুমাই দিম এডালৰ হা দুডালৰ নহয় চাওক এই দুডালটো আছে আপোনাৰ কিন্তু ইয়াৰ এডাল যিকোনো এডাল ধৰক মই খুলি কিনে ভালকৈ দেখাই দিছোঁ
যেনেকৈ আপোনাৰ কানেকশ্যন চাওক এই দুটা যদি আমি মূৰ সোমাই দিওঁ আমাৰ এইটো বাল্বটো জ্বলি যাব চ' ইয়াতে কি কৰে আমি এই দুডাল তার যি আছে এই দুডাল তাৰৰ এডাল তার ইয়াতে মাজত কাটি দুটা মই ইয়াতে প্ৰথম আমি সোমাই লওঁ তাৰপিছত মই আপোনাক কৈছোঁ বাকীখিনি কি কৰিব লাগে চ' মই এতিয়া মেচিনটো অন কৰি দিম চাব এই চব অন হৈ গ'ল এইটো চাওক 33.2 দেখাই আছে যিটো মই সেন্সৰ ডালি আছে লৈ যাওঁ এনেকৈ লগাই দিওঁ চব বাঢ়ি যায় আছে এই 37.7ত আপোনাৰ অফ হৈ গ'ল হা এতিয়া ডাউন আহিব ডাউন আহি 37.0ত বাল্বটো অন হ'ব লাগে এই চব অন হৈ গ'ল চ' এনেকৈ আপোনাৰ এইটো চলি থাকে হিটিঙত মানে ইনকিউবেটৰত ইউজ কৰিলে এনেকৈ ইউজ কৰে কেৱল আপুনি ভালকৈ ৱায়াৰিংখিনি ভালকৈ চাফ চিকুণ কৰিব মই জাষ্ট বুজাই দিয়াৰ কাৰণে অলপ জংগবংগ হৈ গ'ল অলপ লেতেৰা হৈ গ'লতো চ' ভালকৈ চাফ চিকুণ টেপ চেপ মাৰি ধুনীয়াকৈ হেৰি কৰি দিওঁ ঠিক আছে চ' এই আজিলৈকে এইখিনি যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব তলত মোৰ হোৱাটছএপ নম্বৰটো দিয়া থাকে যদি কিবা প্ৰব্লেম পায় বা এনেকুৱা ধৰণৰ পাৰ্টছ আপোনাক লাগে তে কুৰিয়াৰ কৰিও পঠোৱা যায় আমাৰ চ' আপুনি পাই যাব কিন্তু ৱাৰেণ্টি ধুনীয়াকৈ থাকে 1 বছৰ 6 মাহ এনেকৈ থাকে মানে মডেল লৈ হয় চ' পাই যাব যদি নহয় গোটেই ইনকিউবেটৰটো বনাই দিব লাগে তেতিয়াও আমি বনাই দিয়া যায় তো গোটেইখিনিয়ে পাই যাব ধন্যবাদ